হেল্ল' বন্ধুসকল, কি খবৰ? ভালে আছেনে সকলোৱে? আহকচোন আজি মাছৰ একদম বঢ়িয়া আঞ্জা এখন লৈ আহিছোঁ। এইদৰে মাছৰ আঞ্জাকণ বনাই পিনে খাবচোন, কেনেকুৱা লাগিছে মোক জনাব। দেখিবলৈ কেনেকুৱা লাগিছে বাৰু মোক সেইটোও জনাব আকৌ দেই। আৰু লাইক এটা মাৰি মোক উৎসাহ জনাব বুলি মই আশা ৰাখিলোঁ। আহকচোন বেছি কথা নাপাতি ভিডিঅ'টোৰ মাজলৈকে যাওঁ। আহক আহক আহক। আমাক লাগিব সৰিয়হ নিজৰ ইচ্ছামতে আপোনালোকে লৈ পিনে কিছু সময়ৰ বাবে তিয়াই ৰাখিব। নহৰু ল'ব 5 ফুটামান, আদা 1 ইঞ্চি আৰু জলকীয়া 2টা দি এইদৰে পিচি ল'ব। এতিয়া নেক্সট প্ৰচেছটোলৈ যাওঁ ব'লক। এয়া মই পিচি লোৱা সৰিয়হখিনি টিফিন বাতি এটাত লৈ পিনে দি দিছোঁ আৰু অলপমান লাগি আছিলে সৰিয়হ, সেইখিনিনো কেলৈ পেলাই দিম ন, পানী অকণমান গুলি পিনে আকৌ ইয়াতে দি দিছোঁ। এয়া হালধি দিছোঁ 1 চামুচ আৰু ৰঙা জলকীয়াও দিছোঁ 1 চামুচ। বেছি খালে আপোনালোকে বেছিকৈও দিব পাৰে। আৰু নিমখ দিছোঁ মই এয়া সোৱাদ অনুযায়ী। আপোনালোকে যদি বেছিকৈ জ্বলা খাব বিচাৰিছে তেতিয়াহ'লে কেঁচা জলকীয়া বা ৰঙা জলকীয়া পিচি পিনেও আপোনালোকে দিব পাৰে। এইদৰে ভালকৈ গোটেইখিনি মিহলি কৰি পিনে ল'ব, ভালদৰে কৰিব। এয়া মধ্যমীয়া চাইজৰ মই বিলাহীটো যিটো পুৰি লৈছিলোঁ সেইটো মই ইয়াতে কুটি দিছোঁ। পিঁয়াজো এটাও কুটি দিছোঁ মই সৰু চাই। পেষ্টখিনিত মই পুৰি লোৱা বিলাহী এটা কাটি আৰু পিঁয়াজ এটাও কাটি লৈ পিনে গোটেইখিনি মিক্স কৰি ল'লোঁ। আকৌ এবাৰ চামুচেৰে ভালকৈ লৰাই ল'লোঁ। তাৰপিছতে মোৰ ওচৰত ৰৌ মাছ 2 পিচ আছিলে, সেই 2 পিচে মই দি দিছোঁ। আপোনালোকে যি মাছ ভাল পায় তাকে দিব পাৰে। এয়া ওপৰত মান ধনিয়া দি দিছোঁ। মান ধনিয়া কটাৰ পিছত ওপৰত মই অলপমান কেঁচা মিঠাতেল দিছোঁ। সৰিয়হ নাকত ধৰিব যদিও দিছোঁ। তাৰপিছত ঢাকোনেৰে টিফিনটো ভালকৈ মাৰি এয়া কুকাৰত ভাতটো পাতি পানী দি পিনে ভালকৈ মোহাৰি এয়া দি দিছোঁ টিফিনটো। এয়া 2টা হুইচেল মৰাৰ পিছত মই গেছ অফ কৰি দিম আৰু ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক মই পৰিৱেশন কৰি দেখুৱাম ভাত আৰু মাছৰ ভাপত দিয়া আঞ্জা। এয়া ঠাণ্ডা হোৱাৰ পাছত মই ঢাকোন খুলি দিছোঁ। এয়া দেখিবলৈ পাইছেনে ভাতখিনিৰ মাজতে টিফিনটো সোমাই আছে। এয়া মই অকণমান ভাতখিনি ছাইড কৰি দিছোঁ। এতিয়া আপোনালোকক মই টিফিনটো খুলি দেখুৱাই আছোঁ। কি যে বঢ়িয়া গোন্ধ, ইমান গৰম। লাহে লাহে উলিয়াব দেই। মই তলত প্লেট এখন দি পানী অকণ দি এয়া টিফিনৰ বাতিটো খুলি দিছোঁ মুখনিখন। দেখিবলৈ পাইছেনে? কি ক'ম আপোনালোকক। মছলাখিনি দেখিছে ওপৰত কি ধুনীয়াকৈ গ্ৰেভি হৈ ওলাই আহিছে। ইমান ধুনীয়া গোন্ধ, পুৰা বিলাহী, মান ধনিয়াৰ গোন্ধ, পিঁয়াজৰ গোন্ধ। এয়া এতিয়া মই আপোনালোকক ভাতৰ লগত পৰিৱেশন কৰি দেখুৱাইছোঁ। পৰিৱেশনত মই একেবাৰে শূন্য, সঁচাকৈয়ে কৈছোঁ। কাঁহী এখনতে ভাত লওঁ, চব্জি লওঁ, তেনেকৈয়ে খাই দিওঁ আচলতে। কিন্তু আপোনালোকে যিহেতু ঘৰৰে মানুহ দিয়কচোন, গতিকে মই ভিডিঅ'বিলাক অতি সহজভাৱে আপোনালোকক দেখুৱাবলৈ যত্ন কৰোঁ। আৰু এইদৰে আপোনালোকে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে ভাপত দিয়া মাছ। ইমান ধুনীয়া মাছ আৰু আপোনালোকৰ দেখি লোভ লগা নাইনে? লোভ লাগিছে যদি কমেণ্টছ এটা দিয়ক দেই, লোভ লাগিছে বুলি। মই ৰৈ আছোঁ কিন্তু। তো ফ্ৰেণ্ড, আজি এই ভিডিঅ'টো মোৰ কেনে পালে, ৰেচিপিটো কেনে পালে মোক নিশ্চয়কৈ জনাব। কমেণ্ট কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বিৰাটেই টেষ্টি। কম সময়ৰ ভিতৰত আপুনি এইদৰে বনাই পিনে নিজেও খাওক। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে নিশ্চয় লাইক কৰিব, কমেণ্টছ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো।